তো হেল্ল' গাইজ, আজি আমি নতুন ভিডিঅ' এটাৰ শ্বুটিং আৰম্ভ কৰিছোঁ। কভাৰ ছং এটা বহুত দিন ভিডিঅ' দিব পৰা নাই, বহুতো প্ৰব্লেম আছিল। আমাৰ কাষত আছে জুতি আছে, চাহ খাই আছোঁ। চাহ এই চাহ খাই আছে। তাৰপিছত চাহ খোৱা হোৱাৰ পিছত আমাৰ শ্বুটিং আৰম্ভ হ'ব। বাকী মেম্বাৰবোৰো আছে, কাম কৰি আছে সিহঁতে। এইজন আজি আমাৰ দৰা এইজন, কিন্তু কেমেৰা ধৰি আছে। কইনা নাই, হাতত থাকিব লাগে। কইনা আছে, কেমেৰা ইঞ্জা আহি বুলি কৈ দে এবাৰ। আলু তুলিব দিছোঁ আজি সিহঁতক। আমি শ্বুটিং বৰ্তমান আৰম্ভ হৈছে, 70% মান হ'লেই লাগে। এই দৰা আজি দৰা মোৰ যি বিয়া ওলা চাহ, লেফ্টত চাহ, ফ্ৰণ্টত চাহ। বাছ হ'ব দে। একশ্যন ষ্টাৰ্ট। কিবা কওঁ? মানে এবাৰ প্ৰপ'জ কৰিব, সেইকাৰণে ইয়াত দুটা বহি আছে। অলপ পিছত প্ৰপ'জ কৰিব, চাই থাকক তেতিয়াহ'লে। আমাৰ দৰা মোৰ পইচাটো লৈ গ'ল। মই মানে ফাইনেলি বিয়াখন পাতিলোঁ আৰু লকডাউন বুলি কম খৰচতে কৰিলোঁ। বিয়াখন আমাৰতো দিয়া তোমালোকক বহুত পইচা পাতিলোঁ নে কি? আৰু আমাৰ মেইন যিটো মানুহ এই ষ্টৰিটোত আমাৰ কেমেৰা ডিৰেকশ্যন এভৰিথিং ইয়ে কৰি আছে। কেনেকুৱা লাগছে? অনুভৱ ভাল এক্টিং কৰি আছে। জ্যোতিৰ এক্টিং দেখিম কেনেকুৱা কৰে। বহুত দিন মূৰত কৰিছেতো। চাব লাগিব দেই। হোৱাটছআপ গাইজ, আজি মানে ৰাতি শ্বুটিং কৰি আছোঁ, লাষ্ট চিন মানে। চ' চাই থাকক আপোনালোকে এইবিলাক চব। কেমেৰা মানে কেমেৰা কৰি আছে, ফ্লেছ লাইট মাৰি আছে। তামাম শ্বুটিং চলি আছে। এই ফ্লেছটো সেমুৱাকৈ দি এই বঢ়িয়া। বঢ়িয়া নাইচ। আমাৰ এইগিলা এই এক্টৰক দেখাই নাপাইছ, এক্টৰক দেখাই নাপায়। এক্টৰে তেজেদি ফেলি আছে এক্টৰ।